সলনি হ'ল সেবা অধীনৰ পৰীক্ষাৰ প্ৰশ্ননিধি। আপোনালোকৰ ঘৰত বাৰু HSLC কেণ্ডিডেট আছেনে? যদিহে আছে, এই ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো সেবাই সলনি কৰিছে পৰীক্ষাৰ প্ৰশ্ননিধি। নতুন নিয়মেৰে অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ HSLC পৰীক্ষা। এতিয়া আৰু আগৰ নিয়মেৰে পৰীক্ষা দিব নোৱাৰিব ছাত্ৰ-ছাত্ৰীসমূহে। নতুন নিয়ম অনুসৰি এনেধৰণৰ হ'ব প্ৰশ্ন কাকতসমূহ। 4টা বিষয়ত 100 নম্বৰৰ প্ৰশ্ন কাকতৰ বিপৰীতে থাকিব। 50% প্ৰশ্ন হ'ব 1 নম্বৰৰ। সেইকেইটা বিষয় হ'ল ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান।